हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। मैं आर्पिने मोर यूट्यूब चैनलटुলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বহুতেই টেষ্টি মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন এতিয়া আমি বনোৱা আৰম্ভ কৰোঁ। প্ৰথমত মই মাছকেইডোখৰ অলপ ফ্ৰাই কৰি লৈছোঁ। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা নিশ্চয় কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া মই পিঁয়াজ কাটি লৈছোঁ। নিমখ সোৱাদ অনুযায়ী ল'ব, হালধি, এয়া ৰং জলকীয়া, আলু মিহিন মিহিনকৈ কাটি ধুই লৈছোঁ। প্ৰথমত কেৰাহীখনত মিঠাতেল অলপ সৰহকৈ দি ল'লোঁ আৰু এয়া মই নহৰু অলপ খুন্দি লৈছোঁ। তেলখিনি যেতিয়া গৰম হ'ব তেতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ৰঙা হোৱালৈকে এতিয়া আমি হালধি ৰং জলকীয়াখিনি ধুনীয়াকৈ মিলাই লওঁ। এতিয়া অলপ পানী দি দিলোঁ। পিঁয়াজখিনি যেতিয়া অলপ অলপ ৰঙা হ'ব তেতিয়া এইখিনি ঢালি দিম। এতিয়া অলপ লৰাই দিম। তাৰপিছত আলুখিনি এতিয়া দি দিম। আলুখিনি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই পানী নিদিওঁ, গাপতে 10 মিনিটমান সিজাম। 10 মিনিটৰ পিছত চাওঁ আলুখিনি অলপ অলপ সিজি গৈছে। ধুনীয়াকৈ লৰাই এতিয়া আলু সিজি গৈছে। এতিয়া অলপ পানী দি দিম। পানী দিয়াৰ পিছতে মাছকেইডোখৰ দি দিম। এতিয়া ঢাকনখন মাৰি দিম। 15 মিনিটমান সিজাম। এয়া 15 মিনিটৰ পিছত মাছখিনি হৈ গ'ল। বহুতেই ধুনীয়া